নমস্কাৰ সকলোকে ভিডিওটো আৰম্ভ কৰাৰ আগতে দুটামান কথা কৈ লওঁ যদিহে আপুনি ভাবি আছে যে আপুনি মেঘালয় বা শিলঙৰ যিকোনো জায়গালৈ যাব তেতিয়াহলে বৰ্তমান ইমান মানে ভাল নহব আপুনি যদি গুৱাহাটীৰ ফালৰ পৰা মেঘালয় বা শিলঙৰ দিশে যায় তেতিয়াহলে যিটো আমাৰ বৰ্ডাৰ আছে সেই বৰ্ডাৰটোতে আপুনি কি পাব তাতে তেওঁলোকৰ মানুহ থাকে তাতে আপুনি আপোনাৰ কোভিড টেষ্টৰ যিখন ৰিপৰ্ট থাকে আৰটিপিসিআৰ বা ৰেটে হওক যিকোনো হওক তাৰে আপুনি সাৰ্টিফিকেট দেখুৱাব লাগিব তাৰ পিছত সম্পূৰ্ণ কোভিড প্ৰটোকল মানি আপুনি ভিতৰলৈ যাব পাৰিব আৰু যদিহে আপোনাৰ লগত কোনো ধৰণৰ তেনেকুৱা সাৰ্টিফিকেট নাই তেতিয়াহলে আপুনি তাতে টেষ্ট কৰাব লাগিব টেষ্ট কৰাই ৰিপৰ্ট দি তাৰ পৰা আপুনি যাব পাৰে কিন্তু বৰ্তমান শিলঙৰ বা মেঘালয়ৰ ভিতৰত যিমানবিলাক পৰ্যটকৰ বাবে জায়গা আছে সেই সকলোবোৰ বন্ধ হৈ আছে মই যেটো ভিডিও এতিয়া আপোনালোকৰ আগত উপস্থাপন কৰিম সেই ভিডিওটোত যেকিটা ক্লিপ আছে সেইকিটা যোৱা বছৰৰে হয় যেতিয়া খুলি দিছিল তেতিয়া আমি গৈছিলো কিন্তু বহুত জায়গা এতিয়াও ভালদৰে খুলি দিয়া নাই আমি গৈছিলো ওয়েসাউডাং নামৰ জায়গা এটুকুৰলৈ তাৰ বৰ ধুনীয়া এটা ওয়াটাৰফল এটা আছে চাওক নিশ্চয় ভাল পাব জায়গাটুকুৰা ভাল পাব যদি ভাল পায় তেতিয়াহলে যেতিয়া আমাৰ পৰিস্থিতি নৰমাল হ'ব তেতিয়া আপোনালোক তাতে যাব পাৰে চাব পাৰে Nazi tora imane dunia tumi ragwa ठंडा लगছে গো তুতকো দুনিয়া গরম ঠান্ডা লাগছে हेलो गाइस वो मिले আসলে কম পাই থাকে না মই কপি আছো বাইকখন থাকে ফটো মাৰা ভিডিও দাও बोलो बोलो আমি এর নাম